ভিডিঅ'টো ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰিলোঁ। এইটো ৰাস্তা চাওকচোন, এইফালে পুৰা ৰাস্তা, এইফালেও ৰাস্তা আৰু কাছমাৰী পাৰ্কলৈ গৈ আছোঁ আমি। আৰু লগৰ এটা আহিছে, ই মোবাইলত কিবা কৰি আছে। আৰু ব'লকচোন যাওঁ। আৰু ভিডিঅ'টো ভাল পালে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। চাওক আমাৰ গতি কি গাড়ী ঠেলিব লগা হৈছে। এয়াহে অৱস্থা, কাছমাৰী পাৰ্কলৈ যোৱা অৱস্থা চাওক। গাড়ী ঠেলি ঠেলি নিব লগা হৈছে। পামচাৰ হৈ গ'ল দুইটা চকা। গাইছ কেনেকুৱা লাগিছে? এই গৰমত একদম ফাটি গৈছে। চাওক ইয়াত কি লিখা আছে, অলপ ওচৰৰ পৰা জুম কৰি দেখুৱাই দিছোঁ, আপোনালোকে পঢ়ক। কাছমাৰীৰ পথৰ কিবা কিবি লিখা আছে, হিন্দীত আৰু অসমীয়াত লিখা আছে। একদম মজা চাই লিখা আছে, ক্লিয়াৰকৈ আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে পঢ়িব আৰু চাব। আৰু মেইন গেটখনে এইখনে দেখিছে নহয়। আৰু ইয়াত ব'ট চ'ট নাই। ইমান যে ধুনীয়া লাগিছে ৰাস্তাটো আৰু পাৰ্কখন চাই। যদি আপোনালোক অহা নাই, আহিব পাৰ্কখন চাবলৈ। একদম চাইডে চাইডে চাওকচোন কিমান ধুনীয়া লাগিছে। গাইজ চাওকচোন কিমান ধুনীয়া সৌন্দৰ্য কাছমাৰী পাৰ্ক। একদম চাওকচোন চাইডে চাইডে কিমান যে ধুনীয়া লাগিছে পাৰ্কখন। মাজে 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 ফুল, মাজত একদম ফিলৰ গতে চাইডে চাইডে ভাল লাগিছে চব। আৰু চাওক মোৰ পিছফালে কিমান ধুনীয়া একদম ফুল ফুলি আছে, ফুলনি বনাই থোৱা আছে। একদম মজা আছেনে? চব চাইডে চাইডে আছে, চব এই চাইডেও আছে।